আমাৰ এইটো বনোৱা আৰম্ভ কৰো। হাই আজি হাইটো অলপমান বেলেগ ধৰণে হৈ গ'ল একেবাৰে আৰু লগতে আমাৰ এইটো আছে ডাঙৰজনীও আছে আৰু এনেকে বহি কথা পাতি আছিলোঁ কথা পাতি থাকোঁতে ইহঁতে ক'লে যে কিবা এটা চেক খাব মন গৈছে এতিয়া কি চেক খুৱাওঁ ইহঁতক এতিয়া আজি তাৰমানে দুপৰীয়া কি ৰাখিছিলে জাহাজী কল ৰাখিছিলে এতিয়া এই ঠাণ্ডাৰ সময়ত মানুহে বেছিকৈ কল চল খাব তুমি মোক উঠটো এনেকৈ টানি আছা ঠাণ্ডাত অলপ কল চল খাব মানুহে বেয়া পায় মানে বেয়া নাপায় চৰ্দি তৰ্দি লাগে কাৰণে নাখায় তথাপিও কলটো কেনেকৈ তথাপিও কলটোতো খাব লাগিব স্বাস্থ্যৰ কাৰণে ভাল আৰু পাৰিলেতো ডেইলিয়ে কল এটা এটা খাব লাগে কিন্তু এতিয়া ঠাণ্ডাৰ দিনত মানুহে কল খাব অলপ হেলা কৰিব তথাপিও কি কৰিব পাৰি কলটো চেক বনাই খাব পাৰি আৰু আৰু অকণমান বাচ্ছাৰ টেষ্টত বনাওঁ কাৰণ বাচ্ছাই অলপমান ধৰ চকলেট টকলেট আৰু তাৰপিছতে আমি আমাৰ এখেত ওলাই উঠি গুচি গ'ল মঞ্চৰ পৰা কিবা কথা বেয়াই পালে চাগে আৰু তাৰপিছত এতিয়া আমি কি কৰিম মা বেটি আৰু যদি বাবু আহিব পাৰিম ফাইনেলি আকৌ আহি গ'ল আমাৰ এইটো আৰু তেতিয়াহ'লে আমি বেছি দেৰি নকৰোঁ আমি কি বনাম বানানা মিল্কশ্বেক Are you ready? Yes. চলো জেংপে পজিয়ে বান্দৰ হেনা এইটো আমাৰ বান্দৰ হেনাৰ পৰিষ্কাৰ কি চাওঁ এৰা এতিয়া বনাব যাব লাগে আমি মিল্কশ্বেক বনাওঁ একেবাৰে মোৰ ছোৱালীজনী মোৰ সমানেই ওখ হৈ গৈছে আৰু অকণমান বাকী এইটো তুমি বহুত বাকী আছা আৰু এতিয়া আমি বনাওঁ মিল্কশ্বেক বানানা মিল্কশ্বেক আমাৰ বিজুলী বিভাগত আছে যিহেতু আমাক ইয়াতে কাৰেণ্টৰ প্ৰয়োজন বিজুলী বিভাগত আছে দৃষ্টিনয়না ভট্টাচাৰ্য আৰু এখেত হয় কাব্যাম কৌশিক ভট্টাচাৰ্য ঠিক আছে এতিয়া আমাক বিজুলী বিভাগে বিজুলীটো দিলে মিক্সিটো ফিট কৰি দিলে আৰু তাৰপিছত আমি বানানা মিক্সিটো আনি ল'ম কল চব ৰেডি কৰি থৈয়ে দিছোঁ টেবুলতে কল অৱশ্যে এইবিলাক কল অলৰেডি আমাৰ হৈ গ'ল ভক্ষণ কিছু আমাৰ প্ৰথম সামগ্ৰীটো আমাৰ ৰেডি আছে কল নেক্সট লাগিব আমাক মৌ আৰু আইনাৰ বটল পৰি গ'লে যাব মিল্কশ্বেক কি কয় বানানা চেক বাহিৰ হ'ব আৰু এইটো মৌ লৈছোঁ আৰু লাগিব আমাক ইয়াতে চকলেট আৰু চকলেট হয় আৰু লাগিব গাখীৰ আছে বাৰু আৰু লাগিব আমাক অলপমান ড্ৰাই ফ্ৰুটছ আমি ৰেডি কৰিছোঁ দিয়াচোন ইয়াতে আছে আলমণ্ড সৰু সৰুকৈ কাটি লৈছোঁ আৰু এতিয়া বনোৱা আৰম্ভ কৰোঁ ঠিক আছে প্ৰথমতে মিক্সিৰ মেচিনটো আছে মিক্সিৰ জাৰটো ক'ত মিক্সিৰ জাৰটো আনা মিক্সিৰ জাৰটো আনিব গৈছে আৰু এইখিনিতে আমাৰ মানে ডিচিশ্যনটো চেঞ্জ হৈ গ'ল এখেতে ক'লে বোলে এখেতেই বনাব তেতিয়াহ'লে মোক কৈছে যে মা তুমি কেমেৰা ধৰি থাকা মই বনাম মই বোলো ঠিক আছে ভাল কথা মোৰ আৰামেই হ'ল কেমেৰা ধৰাটো বহুত আৰাম হয় মিক্সিৰ জাৰ ল'লে আৰু এতিয়া কি কৰিব লাগিব মই কৈ যাওঁ কলৰ বাকলি গুচোৱা কল 4টা লাগিব ইয়াৰে কলৰ পিচ কৰি দিয়া গোটেই দিলে হেৰি নহ'ব ভাঙি দিয়া হাত তাত ধোৱা আছে হাত তাত একেবাৰে ধোৱা আছে চাফ চিকুণ আছে গতিকে কোনো কথা নাই বাকী আমাৰ দুয়োৰে হাত ধোৱা আছে বাবুৰ হাতখন বিশ্বাস কৰিব নোৱাৰে হৈ গ'ল আৰু এটা ভাঙি দিয়ে তেতিয়া সোনকালে হ'ব ইয়াতে এতিয়া কলখিনি ৰেডি কৰি ল'লে আৰু ইয়াতে দিব লাগিব এতিয়া গাখীৰ কলটো ইয়াতে ৰেডি কৰি ল'লে এতিয়া কি লাগিব ইয়াতে দিব লাগিব গাখীৰ প্ৰথমতে এগিলাচ লওঁ যদি কম হোৱা যেন পাওঁ তাৰপিছত আৰু এগিলাচ গাখীৰ ইয়াতে মিক্স কৰি দিম ইয়াতে গাখীৰ দিয়া হ'ল মিক্সিৰ জাৰটোত কলটো আছে এইবাৰ দিব লাগিব মৌ আৰু মৌ দিম এনেকুৱা ডাঙৰ চামুচেৰে এচামুচ মৌ দি দিয়া এচামুচ আৰু অকণমান দিয়া হৈ যাব এচামুচ মৌ দি দিলোঁ ইয়াতে চামুচ পাত ধুই দিয়া তাতে গাখীৰ আছে নহয় চামুচ পাতত
এতিয়া এইখিনি ৰেডি কৰা হ'ল আৰু এইখিনি কি কৰিব লাগিব এতিয়া মিক্সি কৰিব লাগিব ঢাকনিখন লগাই দিয়া এতিয়া এইটো মিক্সি কৰিম এতিয়া ঢাকনিখন গুচাই চাওঁ কেনেকুৱা হৈছে ইয়াতে তেতিয়া এগিলাচ গাখীৰ দিছিলোঁ আৰু অকণমান গাখীৰ মিক্স দিব লাগিব ইয়াতে আৰু এতিয়া নেক্সট আৰু গাখীৰ লাগিব আৰু আমাৰ এখেতে গাখীৰ দিব বিচাৰিছে এইবাৰ আৰু গতিকে লাগিব বাবু আৰু এগিলাচ গাখীৰ আৰু এগিলাচ গাখীৰ খাবৰ দিনা লৈ ল'ব দেই ইয়াতে দি দিয়া হৈ গ'ল খুব বাবু গাখীৰ দিব নিদিওঁতে বাবুৱে অকণমান গংগা যমুনা ভাই দিছিলে পিছত আৰু হৈ গ'ল আচ্ছা এতিয়া এইটো হ'ল আমি ৰেডি কৰিম চকলেটখিনি আনিছিলোঁ ন চকলেটখিনি সৰুকৈ কাটি লওঁ চকলেটটো দিম দেখিবলৈ ভাল লাগিবৰ কাৰণে আৰু অকণমান টেষ্টটো বেলেগ হ'ব চকলেট লাগিব 2 পিচ হ'লে হৈ যাব চাগে এটা নালাগে এটা এইটো থৈ দিলোঁ এইটো তোমালোকে পিছত খাব পাৰিবা সৰুকৈ কাটি দিওঁ চকলেটবোৰ এতিয়া চকলেটবোৰ কাটি দিছোঁ মই কাটি দিলোঁ আৰু কেমেৰামেন বৰ কষ্ট হৈছে চকলেটবিলাক কাটি ল'লোঁ এনেকৈ সৰুকৈ এতিয়া গ্লাছ ৰেডি কৰোঁ আৰু এটা দুটা তিনিটা চাৰিটা গ্লাছ লাগিব এইটো লৈ ল'লোঁ গাখীৰৰ গ্লাছটো একো নাই এইটো থ'ব নালাগে আৰু ৰেডি হৈ গ'ল আৰু এতিয়া গ্লাছে ভগাই যাম আৰু ইয়াতে লৈছিলোঁ চকলেটখিনি আৰু ইয়াতে আছে আলমণ্ড আৰু এতিয়া গ্লাছত দি যাওঁ আৰু ফাইনেলি আমাৰ কি আছিলে বানানা মিল্কশ্বেক ৰেডি হৈ গ'ল আৰু এতিয়া আমি খাম আৰু আমাৰ বনোৱাটো হৈয়ে গ'ল আমি খাম আগতে ইহঁত দুটা খাব দিলোঁ কেনেকুৱা লাগিছে য়াম্মি সঁচাইনে সঁচা তেতিয়াহ'লে ঠাণ্ডাৰ দিনকেইটা অন্ততঃ কলটো ঠাণ্ডাৰ দিনতো খাব লাগে গতিকে বহুতে ঠাণ্ডা বুলি কল নাখায় গতিকে কলটো এনেকৈ এনেকুৱা ধৰণে কলৰ এনেকৈ বানানা শ্বেক বনাই পেলাই খাব পাৰি আৰু লগতে পৰিয়ালৰ সকলোকে খুৱাবও পাৰি ঠাণ্ডা বুলি কলটো অৱহেলা কৰিব নালাগে সকলোৱে খাব লাগে আৰু লগতে আজিৰ ভিডিঅ'টো কি কৰোঁ এইখিনিতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে কি কৰিব লাগিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব সাবস্ক্ৰাইব কৰিব বাই 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 বাই